আমাৰ অসমৰ চিনেমা হলবোৰত বিৰাটে ভাল ভাল চিনেমা আহি আছে আমি সকলোৱে চাব যাব লাগে কিন্তু তাৰে মাজত মই এটা বিৰাটে দৰকাৰী কথা আমাৰ কাপলবোৰক জনাব বিচাৰোঁ এতিয়া কথাটো হ'ল যে বহুতে চাগে গম নাপায় যে কিছুমান কাপল বুলি কৈছোঁ দে মই কিছুমান কাপল চিনেমা হলত যায় চিনেমা হলত গৈ পেলাই কিছুমান উল্টা পুল্টা কাম কৰি দিয়ে ধৰক কিছ কৰি দিয়ে কিন্তু বহুতে এটা কথা গম নাপায় যে আজিকালি চিনেমা হলবোৰত মানে এনেকুৱা কেমেৰা ওলাইছে এনেকুৱা কেমেৰা তেওঁলোকে লগাই থৈ দিয়ে চিনেমা হলৰ ভিতৰত যিটো কেমেৰাৰ পৰা মানে একদম পূৰা ক্লিয়াৰ দেখা পায় মানে আপুনি যদি চিনেমা হলত বহি আছে আপোনাক পূৰা পোহৰকৈ দেখা পাব আৰু আপুনি যদি তাতে কিবা উল্টা পুল্টা কাম কৰে সেই কামটো পূৰা সেই চিনেমা হলৰ কেমেৰাবোৰত মানে উঠি যায় তাৰ পাছত যদি চিনেমা হলৰ ধৰকচোন মানুহে যদি বেয়া পায় আপোনাৰ সেই কামটো তেতিয়া আপোনাৰ ওপৰত কেছ দিব পাৰে য'ত আপোনাৰ ছেকশ্যন 294 IPC লাগিব য'ত 3 মাহলৈকে জেল হয় সেইকাৰণে এইটো কথা মনত ৰাখিব বিশেষকৈ কাপলছবোৰে বিৰাটে দৰকাৰী ভিডিঅ' শ্বেয়াৰ কৰি দিব চব কাপললৈ যাতে গৈ পায় ভিডিঅ'টো জয় অসম